Hello, hi friend, welcome to my YouTube channel. আশা কৰো সকলো ভালে আছে আপোনালোক মোৰো বৰ্তমান ভালে এতিয়া মানে মোৰ পানী লগা অলপ ভাল হৈছে আৰু এতিয়া মই ভাত চাত খাই আজুৰ হৈ কাম কৰি এতিয়া বহি আছো ধান ৰ'দ দি থোৱা আছে আৰু মানে আজি মৰণা মাৰিছিলে মৰণা মৰা ধানবোৰ ৰ'দ দি থৈ দিছে তাকে মই চাই আছো মানে কুকুৰাই ধানবোৰ খাইছে যে সেইকাৰণে মই বহি চাই আছো আৰু মানে আজি লক্ষ্মী আনিব কুকুৰাই ধান খাবলৈ আহিলেই ইয়া কুকুৰাই পুৰা ধান খাই আছে ইয়া সব ফুলবোৰ যত্ন নাই লোৱা মানে ধান দাবলৈ চাওঁ যে যত্ন লোৱাহে নাই গোটেই মৰা লিখা হৈ গৈছে আৰু সকচোন ধান দাবলৈ যাওঁতে মানে ঘৰত ভাইটি থাকে যে গোটেই মানে ছাগলীয়ে পাতবোৰ খাই পেলাই গমেই নাপালে একেবাৰে টকলা কৰি মেলি শেষ কৰিলে এয়া চব গোটেই খাই শেষ এয়া চব মই মনি প্লেন মানে জীয়াই থৈ দিছোঁ আৰু ইয়াত বটলত কি ফুল কোৱা নাজানো মানে জীয়াই থৈ দিছোঁ আৰু জিছে আৰু এয়া আমাৰ হাঁহকেইটা ধুনীয়া মৰম লগা কুকুৰ পোৱালি এইটো ইছ ৰাম ইও কেনেকুৱা কৰিছে ইও গোটেইটো ৰচকাটো এইটো এইটো এইকেইটা আমাৰ নহয় দেই ওচৰ খুৰীহঁতৰহে এয়া মই লক্ষ্মী আনিম আজি মানে আমাৰ লক্ষ্মী আনিবৰ কাৰণে মই লৈ লৈছোঁ আগলি কলপাত এযোৰ পাণ তামোল এনেকৈ লৈ লৈছোঁ মানে তামোল 200 পাণ 2 খিলা আৰু কাঁচিখন লৈ লৈছোঁ যিহেতু লক্ষ্মী আনিব সেই কাটিবৰ কাৰণে কাঁচিখন লৈ লৈছোঁ আৰু ইয়াত ঢাকি আনিবৰ কাৰণে গামোচা এখন লৈ লৈছোঁ আপোনালোকৰ ফালে কেনেকৈ আনে কমেণ্টত জনাব আৰু এই খোৱাহিটো মানে আমি লেচেৰি বুটলিম আৰু আমাৰ মানে বাঁহৰ খোৱাহিটো কিবা থৈ দিছে সেইকাৰণে এতিয়া চিলভাৰ খোৱাহিটোকে লৈ গৈছোঁ আৰু চব এয়া আমাৰ শাকনি বাৰীখন মানে ইয়াত আঁঠুৱা দি থোৱা আছে মানে কুকুৰাই মানে গোটেই আমনি কৰে আছে সেইকাৰণে পুৰা আঁঠুৱাখন মানে ডাঙৰকৈ মেলি দিছে আৰু ইয়াত জীয়াই ভেট থোৱা আছে বাকীডোখৰ মানে ভাগি আছে সেইকাৰণে কুকুৰাই মানে গোটেই যিমান কৰা হয় সিমান মানে গোটেই উকটি মেলি শেষ কৰি দিয়ে আৰু আপোনালোকেও দেখাই আছে আপোনালোকে চাই চাওক আৰু এয়া আছে ৰঙামৈচা বহুত ভাল মানে ৰঙামৈচা খালে বহুতেই ভাল তেজ বুলি কয় আৰু মানে খাব লাগে এই যে শাক পাচলি আৰু লাই শাক মই কৰা দেই তাৰ পালেং দি থৈছে ওলাইছে আৰু ইফালে ধনিয়া দি থৈছে আৰু এয়া চক এয়া মই আলু খেতি কৰিছিলোঁ এয়া চক এইবোৰ চব মই কৰা দেই আৰু এয়া আলু আগবোৰ মানে খাব পাৰি দাইলত দি এয়া চক আৰু আপডাল কৰিবলৈ সময়ে নহয় কালি মানে ধান দাই শেষ হৈছে যে সেইকাৰণে এতিয়া লাহেকৈ কৰিম আৰু পানী চানী দিয়া হোৱাই নাই আৰু এজোপা মৰিচা গছ মই এতিয়া শাকনিৰ ভিতৰত সোমাই আছোঁ এয়া আঁঠুৱাৰ পৰা তৰি থৈ দিছে আমাৰ শাকনি বাৰী
মানে গেঞ্জি ধুই আছে দাদা ভাগৰ আৰু কাঁহী বাতি ধুব আৰু মই এয়া চুৰ্ণি লৈ লৈছোঁ যি বহুত ৰ'দ দিছে মানে লেচি বুটলে বহুত গৰম উঠি গৈছে সেইকাৰণে চুৰ্ণি লৈ লৈছোঁ আৰু এয়া ভৰ্তি যাব আৰু গৈ লওঁ চাই থাকিব এয়া দাদা ভাইটি আৰু এটা দাই আছে মানে বয়সত সৰু আৰু দাই ক'ব লাগে আৰু ইয়াৰ ভণ্টিয়ে পূৰা খৰাহি লৈ গৈ আছে ময়ো গৈ আছোঁ আৰু ৰ'দটো ইমানেই চোকা মানে কেনেকৈ ধান দালো মানে ক'ব নোৱাৰোঁ আৰু চব কিমান দূৰ আমি যাওঁ ইয়া শেষ হৈ গ'ল আমাৰ এইটো ছাইড শেষ আৰু সেইফালে সেইটো ছাইডত দাই আছে আৰু গৈ লগ পাই আছোঁ আপোনালোকক সেই বুটলি হৈ গ'ল গোটেই পৰিয়ে গৈছোঁ মানে হেৰিয়ৰ পৰা আলিৰ পৰা এয়া চব লেচেৰি বুটলিলোঁ আৰু গৈ আছোঁ ইয়াত দাদাই মানে লক্ষ্মী নিবলৈ লৈছে আৰু ইয়াতে গৰু থৈছে আৰু চকাম কৰি ইমান দূৰ সেয়া চক ইমান দূৰ আৰু এয়া পোৱা ধান দুবা আৰু এইখন এখন বাগান আমাৰ আৰু সেইখন এখন আৰু এইখন আমাৰ বাম কঠীয়ানি আৰু এয়া লক্ষ্মী নিব আহিছোঁ দেই আগলি কলপাতত তেনেকৈ দি থৈছে লক্ষ্মী এজনী গুইত এয়া জোপা একেলগতে বান্ধি লৈছে তাৰপৰা গুইত কাটিব আৰু তাৰপৰা লৈ যাব ফাইনেলি এতিয়া লক্ষ্মী জোপা কাটিলে পূৰা গামোচা চামোচা লৈ লৈছে এতিয়া কাটিলে লৈ যাব এতিয়া আৰু হৈ ইয়াত মানে ধান আছে ইয়ালৈ লৈ যাব তাৰপৰা লৈ যাব আৰু ঘৰলৈ আৰু লক্ষ্মী মানে এনেকৈ ঢাকি মেলি নিয়ে লক্ষ্মীজনী এয়া লক্ষ্মী লৈ ঘৰলৈ গৈ আছে এতিয়া ময়ো যাওঁ ইয়াত ময়ো লৈ যাব লাগিব এতিয়া এইকেইটা লৈ যাওঁ আছে বেছিকেইটা নহয় 8টামান আছে বেছি হ'লে এইকেইটা লৈ গৈ আছে আজি ভিডিঅ'টো বিশেষ একো নাছিলে মানে লক্ষ্মী অনা ভিডিঅ' আছিলে আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কেনেকুৱা পালে আপোনালোকে জনাব আকৌ অতি সোনকালে লগ পাই আছোঁ অন্যটি ভিডিঅ'ত আৰু মই মানে এতিয়া ভিতৰতে ভিডিঅ'টো শেষ কৰি দিলোঁ গতিকে বাই বাই